ইউৰিক এচিড মানে তুমি বুজি নাপাবা বাইদেউ মানে ক'ত হয় বেমাৰটো এই অসুখ আৰু এটা তুমি বুজি নাপাবা নহয় বাইদেউ আপুনি ছাৰক অলপ বাছি বাছি খুৱাব ছাগলী মাংস মচুৰ দালি চয়াবিন পাছ 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 কি তাক টিপছ মই দিম কিহৰ এই বেমাৰটোত কি খাব লাগিব কি খাব নালাগিব টিপছ তাক মই দিম মই পাছ এইবোৰ বস্তু একদম খাবলৈ নিদিব তাকে মই দি আছো এই কিহে ছাৰে কি খাব ক'ব অঁ ছাগলী মাংস মচুৰ দালি চয়াবিন এইবিলাক এই ইউৰিক এচিডত বেয়া এইবিলাক ভাল চাহ খাই থাকিব ভৰিটোত যে এতিয়া ফুলি পেলাই জোৰটো কমি গৈছে ছাগলী মাংস খালে আপোনাৰ জোৰটো আহিব চাহ এই তেৰি মাছ মাংস বেয়াও এইটো বেমাৰ মাছটো পাৰি নেকি চাহ লোভিয়া হ'লে পাৰি আৰু মুৰ্গী হ'লে এপিচ পাৰি আৰু হ'লেও নেখালে ভাল মোৱা চৰাই পাৰি নেকি চাহ ডালচেনি ইলাচি দিলে উটিৰ লগত 800 গ্ৰামত যদি হয় এই নাপায় আমাৰ ৰাষ্ট্ৰীয় চৰাই এই ই সেইদিনা মূৰা পোৱালিটোৰ কথা কৈ আছে কক কক অ' মণিপুৰে মোক খবৰ দিলে নহয় চাহ পাছদিনা কৈছে ব্ৰেকফাষ্ট আমাৰ ঘৰত কৰিবি সবকিছৰ তলত কোৱা মোৱা চাই এনেকে চানি ধৰি আছে এইটো এইখন ভালকে থৈ দেচোন অ মণি অ